মই 1 কাপ ময়দা লৈছোঁ, নিমখ অকণমান, আদা অকণমান সৰু সৰুকৈ কাটি লৈছোঁ, এটা কেঁচা জলকীয়া, বাদাম অকণমান, পিঁয়াজ অকণমান সৰু সৰুকৈ কাটি লৈছোঁ, এটা আলু বইল কৰি লৈছোঁ, ৰিফাইন অকণমান লৈছোঁ। এতিয়া মই ময়দাখিনিত অকণমান নিমখ দিম। তাৰপিছত ইয়াতে মই ৰিফাইনখিনি দিম। মই ইয়াত 2 চামুচ ৰিফাইন লৈছোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া দেখিছে মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াত মই কমকৈ পানী দি মুঠি ল'ম। মই ইয়াত ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালদৰে মুঠি ল'ব আৰু এইখিনি টানো নকৰিব, ঢিলাও নকৰিব। এয়া মই দেখুৱাই দিছোঁ। এতিয়া এইখিনি 10 মিনিটৰ বাবে ঢাকন দি ৰাখি দিম। এতিয়া আমি চব্জিখিনি বনাওঁ। এটা কেৰাহীত মই অকণমান তেল দিছোঁ। ইয়াতে পিঁয়াজ অকণমান দিছোঁ। এটা কেঁচা জলকীয়া, আৰু নিমখ অকণমান দিছোঁ। আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব। সৰু সৰুকৈ কাটি লোৱা মই আদাখিনি দিছোঁ। ইয়াত অকণমান বাদাম দিছোঁ। এইখিনি অকণমান ভাজি ল'ব। এতিয়া মই বইল কৰা আলুখিনি ইয়াত দিম। আলুখিনি মই সৰু সৰুকৈ ভাঙি লৈছোঁ। এইখিনি ভালদৰে ভাজিম। এয়া মই অকণমান জিৰা পাউডাৰ দিছোঁ ইয়াতে। আৰু অকণমান ধনিয়া পাউডাৰ দিছোঁ। মই ইয়াত কমকৈ মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বেছিকৈ মছলা খায় বেছিকৈ দিব। আৰু মই অকণমান চব্জি মছলা দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। অকণমান বুট দিছোঁ মই ইয়াত। আপোনালোকে বুটো দিব পাৰে, মটৰো দিব পাৰে। আৰু ইয়াতে মই অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ম। এয়া দেখিছে আমাৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া আমি ময়দাখিনি চাই লওঁ। এয়া দেখিছে একেবাৰে কোমল হৈছে। এইখিনি আপোনালোকে আকৌ এবাৰ মুঠি ল'ব। এইখিনি মই সমানে 3 ভাগ কৰি লৈছোঁ।
এনেদৰে এভাগ লৈ বেলি ল'ব আৰু এইখিনি বেলোতে চিঙৰা বনাওঁতে আপোনালোকে এটা চাইড দীঘলীয়া আকাৰত বনাব। এয়া দেখিছে মই এটা চাইড দীঘলীয়া কৰিছোঁ। আৰু এইখিনি মই সমানে দুভাগ কৰি কাটি ল'ম। এনেদৰে এভাগ হাতৰ তলুৱাত ল'ব, তাৰপিছত এটা চাইড এনেদৰে পানী দিব, আঙুলিৰে অকণমান পানী লগাই ল'ব, তাৰপিছত এটা কোণ আনটোৰ ওপৰত এনেদৰে জাপি দিব। এয়া মই দেখুৱাই দিছোঁ আপোনালোকক। অকণমান অকণমান এনেদৰে হেঁচি দিব। এতিয়া ইয়াত চব্জিখিনি ভৰাই দিম। আকৌ ওপৰৰ ভাগত চাৰিওফালে এনেদৰে আঙুলিৰে পানী অকণমান অকণমান লগাই দিব। তাৰপিছত একেবাৰে মাজত এনেদৰে আঙুলিৰে হেঁচি দিব, এটা চাইড এনেদৰে দিব। সেয়া মই দেখুৱাই দিছোঁ। এয়া আমাৰ চিঙৰা ৰেডিয়ে হৈ গ'ল। এয়া দেখিছে ইমান ধুনীয়া চিঙৰা আমাৰ ৰেডি হৈ গ'ল। এতিয়া চিঙৰাখিনি ভাজি ল'ম। এয়া মই এটা কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি বহুত গৰম হ'ব নালাগে। গেছৰ ফ্লেমটো একেবাৰে মিডিয়াম কৰি ৰাখিব। এয়া দেখিছে খুব ধুনীয়া কালাৰ আহি গ'ল। এতিয়া মই গোটেইখিনি ভাজি ল'লোঁ। এয়া দেখিছে আমাৰ চিঙৰা ৰেডি হৈ গ'ল। ধন্যবাদ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে। আৰু যদি ভাল লাগিলে ভিডিঅ'টি চাই লাইক কৰিব আৰু আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰিবচোন। আৰু কেনেকুৱানো লাগিলে কমেণ্টত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বেল আইকনটি দবাই দিব। তেতিয়াহ'লে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব। তেতিয়াহ'লে আহিছোঁ, আকৌ লগ পাম এটি নতুন ৰেচিপিৰ সৈতে।